নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ বিতুপন অফিচিয়েল নামৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এফালে আমি আজি পানী চাব আহিছোঁ। পানী মানে আমাৰ গাঁওখন পানী পূৰা ভৰ্তি, ৰায় নদী পানী। এফালে আমাৰ নামঘৰটো বৈ আছে, চাওক, দেখাই দিয়ক। কি ক'বা, উপায় নাই, এতিয়া জাপি পিন্ধি থাকিবলগীয়া হৈছে। নামঘৰ পানী ভৰ্তি, দুখ লাগিছে আৰু মনটো, ইমান বেয়া আনে। নামঘৰতনো পানী সোমাব নালাগে আকৌ, এফালে নদী এখন বৈ আছে, এফালে আমাৰ চামাদিটো, এইটো নামঘৰটো পূৰা বৈ আছে। চ' ব'লক বাকী পানী দেখাম, বাকী গাঁওখনত কিমান কত কি বুইছে চব দেখাই আছোঁ। গোহালি অৱস্থা এইফালে চাওক, এইফালে গাহৰি চাই লওক, গাহৰি কেনেকৈ আছে। মানুহৰ ঘৰ চাই লওক, মানুহৰ ঘৰবিলাক কেনেকৈ আছে, কিমান পানী হৈছে। এইবিলাক ঘৰবিলাক অকণমান ওখ ওখ বনাই থৈছে যে, সেইকাৰণে মানে অকণমান নাই বুঢ়া বাৰু, বুইছে তেও পানী সোমাইছে। তেও চাই লওক এপাক, ব'লক দেখাই দিছোঁ। নমস্কাৰ বন্ধুসকল, আপোনালোকে দেখিছে আজি পানীৰ মাজত আছোঁ, গোটেই পানী আমাৰ গাঁওখন বিশেষকৈ চাই লওক। আজি দেখাই দিছোঁ গোটেই পানী কেনেকৈ, পানীৰ মাজত কেনেকৈ আছোঁ। কৈছোঁ নহয়, ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে চাই থাকক। এই পানী ৰাম পানী পে, চ' আহি থাকক পাছে পাছে। এয়া দেখিছে পকা ৰাস্তাৰ ওপৰতো পানী লিক, কি বুলি কয়, অভাৰফ্ল' কৰি পিনে গৈ আছে। মানুহ চাই লওক কিমান মানুহ। এইফালে বৰ বেয়া দিন আহিলেও আমাৰ কাৰণে, কি কৰিবা, উপায়টো নাই এতিয়া। চ' চাই থাকক। Panika masak enggak? আপোনালোকে দেখিলে পানী কিমান ডাঙৰ হৈছে বোলে, চাই লওক মোৰ পাছফালে কিমান ডাঙৰ পানী, মানুহ কেনেকৈ অহা যোৱা কৰি আছে। তো মানুহ এজনৰ সাক্ষাৎকাৰ লৈছিলোঁ, চাই লওক, চাই লওক, তাৰ পাছত আৰু দেখাম, চাই থাকক। পানী আজি বহুত যথেষ্টখিনি ডাঙৰ হৈছে আমাৰ ইয়াত, মানে যোৱা প্ৰায় 7-8 দিনমান মানে পানীয়ে হৈ আছে। ঘৰ দুৱাৰটো অৱস্থা নাই, মানে গৰু বিশেষকৈ পশুধনৰ মানে বেছি হানি হৈছে। এই ৰাস্তা এনেকুৱা অৱস্থা আপোনালোকে চাব পাৰে, মানে ৰাস্তাটো গৰু ৰাখিবলৈ উপায় নাই, মানে মানুহ কেনেকৈ আছে ক'ব নোৱাৰি। আৰু
চৰকাৰে যথেষ্ট পৰিমাণে দিছে, হ'লেও মানে আমাৰ বৰ্তমান হোৱা নাই, আৰু অলপ লাগিব আমাৰ সহায়। চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ গাঁওখন এবাৰ চাবলৈ আহে প্ৰশাসনে, আৰু ৰাইজৰ মানে যিখিনি অসুবিধা তেওঁলোকে বুজি পায় মানে কম। আৰু মানে পানীটো এতিয়া দেখিছে, পানী বিভিন্ন ধৰণৰ, মানে আমাৰ গাঁৱত 100% মানুহে বৰ্তমান ঘৰ পানীৰ তলত আছে। যিমানখিনি মানুহ আছে মানে নাই কমেও 140 ঘৰমান মানুহ আছে আমাৰ গাঁওখনত, আৰু প্ৰতি ঘৰ মানুহ বৰ্তমান এটা ঘৰ আমাৰ মোৰ চকুৰ আগত আছে, দেখিব পাৰে, চাব পাৰে। সেইকাৰণে আমি মানে প্ৰশাসনক অনুৰোধ জনাইছোঁ অতি সোনকালে তেওঁলোকে মানে আমাৰ ব্যৱস্থাখিনি কৰি দিয়ক। বিশেষকৈ গৰু ম'হ, ছাগলী, গাহৰি, হাঁহ কুকুৰা এইবিলাক মানুহৰ বহুত অসুবিধা হৈছে। এয়াই যথেষ্ট। Panika matangga. পানীৰ মাজত খোজকাঢ়ি আহি আছোঁ। ৰাতিপুৱা ভাত খাবলৈ পোৱা নাই, ঘৰ বুৰি আছে। চাই লওক ৰাস্তা, মানুহ চাই লওক। ত' ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিলোঁ। লগ পাম বেলেগ এটা ব্লগত। ত' বাই বাই।